হেল্ল' এভৰিৱান। আৰু এইফালে শুনি আছেনে ঢোল, মানে কোনোবাই বিহু প্ৰেক্টিছ কৰি আছে আৰু চাবলৈ আহিছোঁ। সেইকাৰণে ক'ত বিহু প্ৰেক্টিছ হৈছে বুলি অকণমান খোজোঁ আৰু ধুনীয়া ধুনীয়া একদম মৰম লগা নাচনী দুজনীয়ে একদম পূৰা ভিডিঅ' বনাই আছে। আৰু মোৰ লগৰীকেইজনী পাই গ'লোঁ লগ আৰু নাচনীকেইজনী ৰিলচ বনাই আছে দেই, ব্লগ বনাই আছে। ঘাঁহনি বিহু প্ৰেক্টিছ কৰা চাওঁগৈ ব'লা। শিমলু ফুলিছে, একদম বতাহ ধৰিছে, ইমান বেছি ভাল লাগে এনেকৈ ফুলিলে ন, কৰিলে ভাল নালাগে? মই বহুত ভাল পাওঁ। সঁচাকৈ মাত শুনিলে একদম ভাল লাগে ন। নাচো নাচো লাগে নি জয়শ্ৰী? নাচিব নাজানো ক'বলৈ আহিছা? অসমীয়া ছোৱালী হয়। হয় সঁচা জানো? কেলে জেতুকা সানিম আকৌ, চেগুন কেলে সানিম? ইমাৰ্জেঞ্চি মানে মেহেন্দি। আৰু চব এইফালে ৰাজমাহ পুখুৰীটো ইমান বেছি ধুনীয়াকৈ বনাই দিলে নহয় আগতকৈ। আৰু সেয়া আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। আৰু আজি এপ্ৰিলত হৈ আছোঁ 67 কেজি। আৰু দুমাহৰ পিছত নাই 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 কমাম বুলি আহিছোঁ। কেলৈ আকৌ বহাম? এতিয়া 67 আছে, কেইদিনমানৰ পিছত 65 কৰিম, 62 কৰিম, 60 কৰিম আৰু বিন্দাছ খাই থাকিব পাৰিম। হা বহুত দিগদাৰ। সেয়া মানুহবিলাকে মাছ ধৰি আছে চব। ইয়াত যে বহুত ডাঙৰ ডাঙৰ মাছ পায় কেতিয়াবা দেই, কেতিয়াবা দেখোঁ মাছ পায় বহুত। আজি পাইছেনে ক'ব নোৱাৰোঁ আৰু দেই। আইও এইফালে কি আছে অ'? গানৰ প্ৰেক্টিছ কৰি আছে। মাছ পাইছেনে নাজানো দেই, চাই আহিলোঁ। আৰু এইফালেও কেইজনমান বহি আছে। মাছ ধৰা মজাটোৱে বেলেগ। মোৰ লগৰকেইজনী এৰি থৈ গুচি গ'ল দেখিছে, মানে মই ভিডিঅ' কৰি আছোঁ ন, মোক এৰি থৈ গুচি গৈছে। 1 মিনিট হয়, মই ধৰিব নোৱাৰোঁ। ডাইৰেক্ট যদি 50 কেজি হৈ যাওঁ কি হ'ব? প্ৰব্লেম হ'ব ন। এইয়া বিহু প্ৰেক্টিছ কৰি আছে চব এইফালে। ৰাজমাহ পুখুৰী গেটখন সেইখন আৰু এইফালে এইজোপা পাহ গ'ল ননী গছ। নুনীগুটি এটাও নাই খালি তলত। এইফালে স্কুল পাৰ হৈ যায় যে সৰু সৰু ল'ৰা ছোৱালীবিলাকে খাই যায়। সেইদিনাখন খাবলৈ পালোঁ দুটামান, তলতে আছিলে আৰু এতিয়া নাই। এইফালে কিবা শ্বুটিং কৰি আছে ন, বিহু নাচা বিহু। আচ্ছা, সিহঁতে বেচেৰা উঠনি তাতো কিবা প্ৰেক্টিছ কৰি আছিলে। মাক জীয়েক নি? আমি ওলাই যাম নহয়, আমি ওলাই যাম নেকি? আইও ভাল লাগিছে। কিহত প্ৰেক্টিছ কৰিছে কি জানো, আমি দেখি যাওঁ ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব য'ত হ'লে দেখিম। বিহু লাগি গ'ল বুজিছে ৰাইজ। আমাৰ খোজকাঢ়ি থাকোঁতে পটককৈ দেখিলোঁ মাক জীয়েক একদম বিহু ধুনীয়াকৈ ড্ৰেছ পিন্ধি, মানে বিহু কিবা গান এটাত শ্বুটিং কৰি আছে দেই। আপোনালোককো দেখাম কেইবাবাৰো কৰি আছে, কাৰণ মানুহ অহা যোৱা কৰি আছে যে, আৰু সেইকাৰণে ভাবিলোঁ ওচৰৰ পৰা চাওঁগৈ ব'লক, আপোনালোককো দেখাওঁ। আৰু এইফালে দেখিছেনে, ওচৰত কেমেৰাটো কৰিবলৈ নিদিবও পাৰে, তথাপিতো আহিছোঁ আৰু বিহু চাওঁ বুলি। আমাকো ভিডিঅ' অকণ কৰিবলৈ দিয়াহেঁতেন, ব'লা জয়শ্ৰী নাচি দিওঁ তাতে।
ঢেকি দে ঢেকি দে